ইতিহাস হয় বন্ধুসকল, আজি ভিডিঅ'টোত প্ৰাচীন ভাৰতৰ 11টা তথ্যৰে আপোনালোকলৈ 11টা প্ৰশ্ন মই যুগুতাই আনিছোঁ। এই 11টা প্ৰশ্নৰ 10টা প্ৰশ্নৰ উত্তৰ মই দিম আৰু এটা প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। হয় বন্ধুসকল, যিসকলে এই এটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, যোৱা ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন আছিল যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আছিলে। হয় বন্ধুসকল, যোৱা ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন আছিল যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আছিলে। বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ গ'ল ছৈয়দা আনোৱাৰ টাইমো। হয় বন্ধুসকল, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম আছিলে ছৈয়দা আনোৱাৰ টাইমো। বন্ধুসকল, শুদ্ধ উত্তৰ দিছে ধ্ৰুৱ বৰুৱাই। অভিনন্দন ধ্ৰুৱ বৰুৱা। লগতে টেলেণ্ট আছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, মই বনাইছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, মোৰ ভিডিঅ'সমূহৰ 5টা প্ৰশ্ন যিসকলে শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক মই এদিন মোৰ চেনেললৈ আমন্ত্ৰণ জনাম। বন্ধুসকল, আজি ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল হৰপ্পা সভ্যতাৰ আনটো নাম কি? হয় বন্ধুসকল, আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল হৰপ্পা সভ্যতাৰ আনটো নাম কি আছিলে। উত্তৰটো হ'ল সিন্ধু উপত্যকাৰ সভ্যতা। হয় বন্ধুসকল, হৰপ্পা সভ্যতাৰ আনটো নাম হ'ল সিন্ধু উপত্যকাৰ সভ্যতা। পাছৰ প্ৰশ্নটো হ'ল যে আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিলে। হয় বন্ধুসকল, আজি ভিডিঅ'ৰ পাছৰ প্ৰশ্নটো হ'ল যে আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিলে। উত্তৰটো হ'ল খ্ৰীষ্টপূৰ্ব 2000 পৰা 1500ৰ মাজত। হয় বন্ধুসকল, আৰ্যসকল ভাৰতলৈ আহিছিলে খ্ৰীষ্টপূৰ্ব 2000 পৰা 1500ৰ মাজত। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে। হয় বন্ধুসকল, ভিডিঅ'ৰ পাছৰ প্ৰশ্নটো হ'ল যে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে। উত্তৰটো হ'ল ৰজা বিম্বিসাৰ। হয় বন্ধুসকল, মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে ৰজা বিম্বিসাৰ। প্ৰশ্ন হ'ল যে চন্দ্ৰগুপ্ত মৌৰ্যই মগধৰ শাসনভাৰ কেতিয়া গ্ৰহণ কৰিছিলে। হয় বন্ধুসকল, চন্দ্ৰগুপ্ত মৌৰ্যই মগধৰ শাসনভাৰ কেতিয়া গ্ৰহণ কৰিছিলে। বন্ধুসকল, উত্তৰটো হ'ল খ্ৰীষ্টপূৰ্ব 321। হয় বন্ধুসকল, চন্দ্ৰগুপ্ত মৌৰ্যই মগধৰ শাসনভাৰ গ্ৰহণ কৰিছিলে খ্ৰীষ্টপূৰ্ব 321ত। আপোনাৰ মনত আছেনে আলেকজেণ্ডাৰে ভাৰত কেতিয়া আক্ৰমণ কৰিছিলে। হয় বন্ধুসকল, প্ৰশ্ন হ'ল আলেকজেণ্ডাৰে ভাৰত কেতিয়া আক্ৰমণ কৰিছিল। হয় বন্ধুসকল, প্ৰশ্ন হ'ল আলেকজেণ্ডাৰে ভাৰত কেতিয়া আক্ৰমণ কৰিছিলে। উত্তৰটো হ'ল খ্ৰীষ্টপূৰ্ব 327ত। হয় বন্ধুসকল, আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে খ্ৰীষ্টপূৰ্ব 327ত। শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল। হয় বন্ধুসকল, প্ৰশ্ন হ'ল শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিলে। বন্ধুসকল, উত্তৰটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। হয় বন্ধুসকল, শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে স্বীকৃতি দিয়া হৈছিল চন্দ্ৰগুপ্ত মৌৰ্যক। বন্ধুসকল, ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে প্ৰাচীন ভাৰতৰ কোনজন ৰজাক বিবেচনা কৰা হয়। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে প্ৰাচীন ভাৰতৰ কোনজন ৰজাক বিবেচনা কৰা হয়। বন্ধুসকল, উত্তৰটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। হয় বন্ধুসকল, ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে প্ৰাচীন ভাৰতৰ চন্দ্ৰগুপ্ত মৌৰ্যক ঐতিহাসিক ৰজা হিচাপে বিবেচনা কৰা হয়। চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু হিচাপে বিবেচনা কৰা হয়। বন্ধুসকল, প্ৰশ্ন হ'ল যে চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি। হয় বন্ধুসকল, চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি। বন্ধুসকল, উত্তৰটো হ'ল অৰ্থশাস্ত্ৰ। হয় বন্ধুসকল, চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল অৰ্থশাস্ত্ৰ। অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল। হয় বন্ধুসকল, প্ৰশ্ন হ'ল অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল। উত্তৰটো হ'ল খ্ৰীষ্টপূৰ্ব 261ত। হয় বন্ধুসকল, অশোকে কলিংগ আক্ৰমণ কৰিছিলে খ্ৰীষ্টপূৰ্ব 261ত। কলিংগ যুদ্ধই অশোকক বুদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। বন্ধুসকল, প্ৰশ্ন হ'ল যে কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল। প্ৰশ্ন হ'ল যে কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল। উত্তৰটো হ'ল উপগুপ্ত। হয় বন্ধুসকল, উপগুপ্তই অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি শেষৰটো প্ৰশ্নলৈ যাওঁ। বন্ধুসকল, এই শেষৰটো প্ৰশ্ন আপোনালোকে উত্তৰ দিব লাগিব। যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। আৰু বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ 5টা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰিব তেখেতসকলক মই এদিন মোৰ চেনেললৈ আমন্ত্ৰণ জনাম। বন্ধুসকল, আপোনালোকলৈ প্ৰশ্ন হ'ল যে আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ শ্ৰেণী কেইটা আছিলে। হয় বন্ধুসকল, আপোনালোকলৈ প্ৰশ্ন হ'ল যে আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ শ্ৰেণী অৰ্থাৎ ভাগ কেইটা আছিলে। বন্ধুসকল, প্ৰশ্নটো মই আকৌ এবাৰ কৈ দিছোঁ। আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ শ্ৰেণী কেইটা আছিলে।
হয় বন্ধুসকল, অৰ্থাৎ ভাগ কেইটা আছিলে। বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।